কুৱেশ্যন নম্বৰ 1 2019 চনৰ কোনখন দেশৰ আমজন বৰ্ষাৰণ্যত বানজুৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল? ক ব্ৰাজিল, খ দক্ষিণ আফ্ৰিকা, গ চীন, ঘ অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধটো হৈছে ক ব্ৰাজিল। পিছত আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2 কোনজন ভাৰতীয় মূলৰ লোকক বিশ্ববিখ্যাত তথ্য প্ৰযুক্তিৰ কোম্পানী IBM ৰ মুখ্য বিষয়া হিচাপে নিয়োগ কৰা হৈছে? IBM হৈছে এটা তথ্য প্ৰযুক্তিৰ কোম্পানী য'ত নতুন নতুন টেকন'লজিৰ মেচিনবিলাক বনোৱা হয়। এই কোম্পানীটোৰ 1911 চনতে স্থাপন কৰা হৈছিল আৰু এই কোম্পানীটো এটা লাৰ্জেষ্ট কোম্পানী হয় য'ত 3,80,000 মানুহে কাম কৰি আছে। চ' ইয়াৰ আমি শুদ্ধ উত্তৰটো হৈছে ঘ অৰবিন্দ কৃষ্ণ। অসমত অনুষ্ঠিত খেলো ইণ্ডিয়া 2020ত সৰ্বাধিক পদক জয়ী কৰা ৰাজ্যখন হ'ল? ক মহাৰাষ্ট্ৰ, খ অসম, গ মণিপুৰ, ঘ হাৰিয়ানা। ইয়াৰ শুদ্ধটো হৈছে ক মহাৰাষ্ট্ৰ। 2019 চনৰ G7 দেশসমূহৰ সন্মিলন ক'ত হৈছিল? G7 দেশ মানে গ্ৰুপ অফ 7, য'ত 7খন দেশৰ এটা গ্ৰুপ বনোৱা হৈছিল। উন্নয়নশীল 7খন দেশ, যেনে তাৰ 7খন দেশ হ'ল কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা। এই 7খন দেশ মিলি এটা গ্ৰুপ বনাইছিল যাক গ্ৰুপ অফ 7 বুলি কয়। চ' ইয়াৰ বিষয়ে ইউটিউবত অন্য ভিডিঅ' আছে, এইসমূহ চাই ল'লে ভালদৰে জানিবা। আমি বৰ বেছি নাযাওঁ, ইয়াৰ প্ৰশ্নৰ উত্তৰটো চাওঁ। ইয়াৰ প্ৰশ্নৰ উত্তৰটো হৈছে গ ফ্ৰান্স। কোনখন দেশ অলপতে ভাৰতৰ সৰ্বাধিক মোবাইল ফোন নিৰ্মাণকাৰী হিচাপে পৰিগণিত হৈছে? এইটো মোৰ ভুল হ'ল, অলপতে ভাৰতৰ আছিল। এই ভাৰতৰটো ইয়াত পৃথিৱীৰ হ'ব লাগিছিল। এইটো পৃথিৱীৰ হ'ব লাগিছিল। ইয়াতে কোনখন দেশ অলপতে পৃথিৱীৰ সৰ্বাধিক মোবাইল ফোন নিৰ্মাণকাৰী দেশ হিচাপে পৰিগণিত হৈছে? ক চীন, খ ভাৰত, গ দক্ষিণ কোৰিয়া, ঘ জাপান। ইয়াৰ শুদ্ধটো হৈছে খ ভাৰত। 2019 চনৰ কোনজন ভাৰতীয় মূলৰ ব্যক্তিয়ে গুগলৰ অভিভাৱক কোম্পানী এলফাবেটৰ মুখ্য বিষয়া হয়? অপশ্যনসমূহ চাওঁ আমি। ক সুন্দৰ পিচাই, খ ৰঘুৰাম ৰাজন, গ ভাইৰেল আচাৰ্য, ঘ সত্য নাৰায়ণ। ইয়াৰ উত্তৰটো আমি সকলোৱে জানোৱে, ক সুন্দৰ পিচাই বহুত ফেমাছ হৈছিল নামটো। কুৱেশ্যন নম্বৰ 7 2020 চনত ভাৰতৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি আছিল? ক ব্ৰাজিল, খ দক্ষিণ আফ্ৰিকা, গ চীন, ঘ থাইলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ব্ৰাজিল। কুৱেশ্যন নম্বৰ 8 2019 চনৰ কোনখন দেশৰ আমজন বৰ্ষাৰণ্যত বানজুৰিৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰাজিল। কোনখন দেশে ভাৰতৰ মহাকাশচাৰীসকলক প্ৰশিক্ষণ দিবলৈ সন্মতি প্ৰদান কৰিছে? ক আমেৰিকা, খ ইজৰাইল, গ চীন, ঘ ৰাছিয়া। ইয়াৰ শুদ্ধটো হৈছে ঘ ৰাছিয়া। কুৱেশ্যন নম্বৰ 10 2020 চনৰ জানুৱাৰী মাহত চীন দেশত মহামাৰীৰ ৰূপ ধাৰণ কৰা ভাইৰাছবিধ হ'ল? ক ব্লাড ফ্লু, খ কৰোনা, গ ইবোলা, ঘ চাৰ্ছ। ইয়াৰ উত্তৰটো আমি সকলোৱে জানোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ কৰোনা, যাৰ কাৰণে এতিয়াও বৰ্তমান অসমত আমাৰ লকডাউন চলিয়ে আছে, অৰ্ধ লকডাউন।